নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো হৈছে শিক্ষাৰ্থী তথা ছাত্ৰ ছাত্ৰীৰ সকলৰ বাবে। এই ভিডিঅ'টোত এটা এপৰ কথা ক'ম, যিটো এপৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে অনলাইন যোগে শিক্ষা লাভ কৰিব পাৰিব। আহকচোন ভিডিঅ'টোৰ ফালে আগবাঢ়ো। আপোনালোকে প্ৰথমতে আপোনাৰ মোবাইলৰ প্লে ষ্টৰত যাব। আপোনালোকে চাৰ্চ কৰিব DIKSHA দীক্ষা। আপোনালোকে দেখিব পাইছে দীক্ষা এপটো আছে। আপোনালোকে এইটো তাত গৈ ইনষ্টল কৰি দিব। ইনষ্টলিং হৈ গ'ল। এতিয়া অপেন কৰিম। অপেন হৈ আছে। অপেন হ'লে প্ৰথমতে বহুতকেইটা ভাষা আহিব। মই অসমীয়া এটা চুজ কৰিছোঁ। অসমীয়া অব্যাহত ৰাখক বুলি তাত ক্লিক কৰিছোঁ। মই যিহেতু শিক্ষাৰ্থীসকলো হয়, শিক্ষাৰ্থী তাত ক্লিক কৰিছোঁ। তাৰপিছত মই কেইটামান হেৰি আছে, মই এলাউ কৰি দিছোঁ। এলাউ কৰাৰ পিছত ইয়াতে স্কেন এটা দিব। আপোনালোকে স্কেনিং কৰি শিকিব পাৰিব। স্কেনিং তাৰপিছত ষ্টেট চিলেক্ট কৰিছোঁ, অসম, ষ্টেট আছাম। তাৰপিছত মই মিডিয়াম অসমীয়া চুজ কৰিছোঁ। তাৰপিছত শ্ৰেণী মই 5ৰ পৰা 10লৈকে আছে, মই ক্লাছ 10টো চুজ কৰিছোঁ। তাত অব্যাহত ৰখাৰ পিছত তাত সুন্দৰকৈ আহিব, বুজিলোঁ বুলি কৈ তাত ক্লিক কৰিছোঁ। তাত 10ম শ্ৰেণীৰ গণিতৰ দেখিলে তাত ধুনীয়াকৈ আহিছে। তাত এটা ভিডিঅ' মই প্লে কৰি চাম। 10ম শ্ৰেণীৰ গণিত তাত দেখিছে। সেইটো বিভিন্ন ধৰণৰ আছে, বহুপদ কিবা সকলোবোৰ। মই ইয়াত ভিডিঅ'টোত ক্লিক কৰিছোঁ। ভিডিঅ'টো প্লে হ'ব এতিয়া। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে হয়তো এটা বাকচ নিশ্চয় দেখিছা। এই বাকচটোত মুঠ 10টা ৰঙা আৰু নীলা বল আছে। তোমালোকে বাৰু ক'ব পাৰিবানে যে ইয়াত কিমানটা ৰঙা বল আৰু কিমানটা নীলা বল আছে? অনুমান কৰাচোন বাৰু। বেক কৰিলোঁ। এতিয়া বেলেগ এটা ভিডিঅ' প্লে কৰি চাম। দেখুৱাম আপোনালোক। এতিয়া এইবাৰ বিজ্ঞান চাম। এতিয়া আমি বিজ্ঞানৰ ভিডিঅ' এটা প্লে কৰি চাম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে হয়তো অৱস্থাৰ পৰিৱৰ্তন সম্পৰ্কে আগতে নিশ্চয় পঢ়িছা। বাৰু, এতিয়া এই কাঠৰ টুকুৰা দুটা আপোনালোকক দেখুৱালে ভিডিঅ'টো। আৰু আপোনালোকৰ যদি ঘৰত কোনোবা ষ্টুডেণ্ট আছে, আপোনালোকে এই এপটোৰ জৰিয়তে আপোনালোকে চাব পাৰে। যি কি নহওক, ধন্যবাদ। আৰু পাৰিলে মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই এই এপটোৰ লিংক দি দিম। ধন্যবাদ।